লোকেল হোটেল গাঁৱলীয়া হোটেল খাই ভাল পাওঁ কচুহা শুকতি ঠিক সেই জাতৰ মোৰ নিজৰ শুকতি টাইপৰ বস্তু এইবিলাক হেল্ল' গাইছ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু মই গৈ আছোঁ বৰ্তমান জামিয়া লোকেল খাপলা গেজলৈ আৰু লোকেল খাপলা গেজত গৈ কেনে এটা ধামাকা ব্লগ বনাবলৈ গৈ আছোঁ তেনেহ'লে মোৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ ব'লক আহি পাই লোকেল খাপলাৰ দোকান পালোহি আৰু লোকেল খাপলা ব্যস্ত আৰু মই বিশেষকৈ জামিয়া আৰু লোকেল খাপলা গেজলৈ অহাৰ মেইন কাৰণটো হৈছে এয়া হণ্ডা চিটি বহুত দিন হ'ল বহুত বছৰ হ'ল ঘৰত পৰি আছিলে তো তাকে ভাবিলোঁ যে আজি এখন বাইকখন আজি অকণ মেৰামতি কৰা যায় বহুত বছৰ হ'ল ষ্টাৰ্ট নাই হোৱা গোটেই বাঁহ পাত এইফালে লাগি আছে তো এখন ফুল চাৰ্ভিচিং হ'ব আৰু বিশেষকৈ মই লাগিম আৰু মোৰ লগত মানে খাপলাঙৰ লগত মই লাগিম মানে আজি তো এইখন মানে ধুনীয়াকৈ কিবা এটা নতুন এটা ৰূপ দিম আজি বুলি চেষ্টা কৰিছোঁ এতিয়া লোকেল খাপলাই ব্যস্ত ককাই তেনেহ'লে আজি হণ্ডা চিটি বনিবনে হা পুৰা টিপটপ হ'ব লাগিব আৰু এইটোতো আছোৱে ন সেইকাৰণেতো সোনকালে ঘৰৰ পৰা উঠি আহিলোঁ আৰু শুই উঠিছোঁ আৰু লগে আহিছোঁ আৰু তেনেহ'লে আমি কাম তেনেহ'লে ষ্টাৰ্ট কৰোঁ মই তেনেহ'লে কাপোৰখিনি চেঞ্জ কৰি লওঁ তো কাপোৰ চাপোৰ চেঞ্জ কৰা হৈ গ'ল আৰু চেঞ্জ কৰাই এতিয়া কামত ধৰিব লৈছোঁ এক পুৰা ফুল বডি এক খোলা হ'ব এতিয়া তো খোলাই কিনে চাফ চিকুণ কৰাৰ পিছত তাৰপিছত বেমাৰ কি আছে চাব লাগিব আৰু বিশেষকৈ লোকেল খাপৰা যিহেতু মেইন আমাৰ ইঞ্জিনিয়াৰ তো মই লোকেল খাপলাৰ লগতে হেল্পাৰ হিচাপে আছোঁ তো লোকেল খাপলাই এতিয়া টুলছ গুণ কি লাগে এইবোৰ আনিলে ইয়াত টুলছ আৰু এখন ফুল বডি খোলা হ'ব নহৈছে নি পুৰণা হ'ল যে অকণমান জাম লাগি গৈছে চেষ্টা অবিহনে একো নাই পুৰণা হ'লতো বহুত দিন বাঁহৰ তলতে পৰি আছিলেতো সেইকাৰণে অকণমান কিছুমান বস্তু অকণমানতো হেৰি জাম হৈ গৈছে পুৰণা গৈছে মামো খাইছেতো সেইকাৰণে নতুন ৰূপ দিম আজি নাই খোৱা যিমান টেনশ্যন হ'বলৈ মই আছোঁ আপুনিতো ইঞ্জিনিয়াৰ ন মইতো শিকিবলৈ আহিছোঁ কাম ন ঠিক আছে তুমি এটা কাম ভুল কৰিলা খালি আমি চাহ আনিব পাহৰি গ'লো ন গাড়ীখন ধুবলৈ মানে চাহ বাৰু চেম্পু দি ধুমতো চাহ চেম্পু দি দিলে মানে বেছি মজা হয় আৰু নাই এইটো আনিলে মোৰ ওচৰতে দোকান আছে ঠিক আছে অ'কে ইয়াত যাম ইয়াত কিবা তেল দিব লাগিব ঠিক আছে বহুত বহি থকা গাড়ীটো ইমান টেনশ্যন নবলে মই আছোঁ মই যিহেতু খুলিয়ে দিম তোমাক যিহেতু তুমি চেষ্টা কৰিলে কেলে ভাল লাগিব বস্তুটো চেষ্টা অবিহনে একোৱে নহয় পৃথিৱীত ঠিক আছে অ'কে মই তুমি চেষ্টা কৰা নহ'লে মই হেৰি কৰিছোঁ গাড়ীখন বহুত দিন পৰিছিলে আৰু পৰি থকাৰ পাছত নটখিনিও মামৰে ধৰিলে এইখিনিও একদম পূৰা চাফা কৰিব লাগিব এইটো গোটেই বাঁহ পাতে সোমাই লাগিছে টেংকিটো মজাকে খুলি থোৱা আছে দেই এতিয়া ককা এইটো কি হয় এইটো পেটটো মানে এইটো পেট ন এইটো মানে বাইকৰ পেটটো ইয়াৰ ভিতৰত যি খানা খায় এই খানাখিনি ওলাই যায় ধুনীয়াকৈ চব ভিতৰখন চব ৱাশ্বিং হৈ গৈছে ইয়াত বাইক ধোৱা চেণ্টাৰ নহয় একচুৱেলি এইটো অপাৰেশ্যন থিয়েটাৰ হয় ইয়াত যদি বাইকৰ কিবা লাংছৰ প্ৰব্লেম কিডনী প্ৰব্লেম হয় চব অপাৰেশ্যন কৰি পেলাই ঠিক কৰি দিয়া হয় মানে ডায়েলাইচিছো কৰে মানে যিকোনো বেমাৰ সমস্যা ভিতৰুৱা সমস্যা খালি মেডিচিনৰ প্ৰব্লেম নহ'লে হৈ গ'ল মজা এতিয়া যে ৱাশ্বিং হৈ যোৱাৰ পিছত বাকী চিলাইটো বাকী আছে অকণমান হাৰ্ডি কিবা প্ৰব্লেম আছিলে বোলে সেই হাৰ্ডি প্ৰব্লেমটো এতিয়া ঠিক কৰিছে বৰ্তমান মেৰুদণ্ড বুলি কয় জলফাই গুটিৰ লগত থকাটো ইংলিছত কওক দিছে যে মই ভালকৈ নাজানো ইংলিছ জনা হ'লে মই ইয়াততো মেৰামতি কৰি নাথাকিলোঁ নহয় তথাপিতো ধৰ নিজৰ মতে কওঁ মেৰুদণ্ড বুলি কোৱা মোৰ ফালৰ পৰা আচ্ছা নিজে দিয়া নাম চাইণ্টিফিক নেমটো কি হয় ইয়াৰ
এয়াৰ কেলে না এয়াৰ ফিল্টাৰ এয়াৰ ফিল্টাৰ বুলি কয় চাইণ্টিফিক নেমো কৈছোঁ আমি আৰু লোকেল নেম কৈছোঁ দেই তো এয়াৰ ফিল্টাৰটো আচলতে মোৰ ভাল লাগে ই মানে কি হয় এয়াৰটো ফিল্টাৰ কৰে ই যিমান কিবা যদি স্মকিং কৰে ডেকা বয়সত তেতিয়া মানে ই এইবিলাক ঠিক কৰি দিয়ে বাইকখনে স্মকিংটো কৰিবই পিছফালে ধোঁৱা ওলায় তো সেই স্মকিংখিনি গোটেইখিনি ইয়াৰ ভিতৰত ফিল্টাৰ কৰি মালটো যায় ন আজি পাৰ্টিটো তাকে ফটাফটি হোৱা কথা আছে যিহেতু ভিডিঅ'টো ফটাফটি হ'ব লাগিব আৰু ভিডিঅ'টো ফটাফটি হ'লে প্ৰগ্ৰামটো ফটাফটি হ'ব লেটাৰ লগত লেটাৰটো আই নাহি ফটা হয় কি হ'ব এতিয়া তোমাৰ এলাৰ্জি কথা এতিয়া আই নাই খাটায় পিতা খাটায় যি কি নহওক আমি দেখে যে পাৰা হোৱা থা যিটো এই বস্তুটো যিটো বাঁহ তলত পৰি থকা অৱস্থাত আপোনালোকে চাওক ওচৰলৈ লোৱাচোন হেৰিটো কৰক কি মজা ফুকাছে যি গ্লেজিং আহি গ'ল বাঁহৰ তলিৰ পৰা আনিছোঁ উঠাই বহুত কষ্টৰে যিহেতু আমাৰ ঘৰতে বাঁহ জোপা তলতে আছিলে বহুত বছৰ পুৰণা বাইক আমাৰ ঘৰৰ নতুন এটা ৰূপ দিওঁ বুলি ককাই লগত কথা পাতি কাম আৰম্ভ কৰি আছো আৰু লগৰ কাৰণে আমি জানবা দিয়া মনে ये क्या चीज है এই টায়াৰটো তলত যিটো পেটু থাকে পেটুটো নাই ন পেটুটো নাই পেটু ভৰাব লাগিব এতিয়া এইটো আৰ্টিফিচিয়েল ভৰাব ন এইটো যিটো আগৰ পৰা আছিলে এইটো নভৰাই এতিয়া ইয়াৰ ভিতৰত দেখোন সেই কিবা কিবি সোমাই আছে पेटू আছে जायफल है जायफल ये सब घुसा हुआ है देखो कैसे इसको निकालेगा अभी ट्यूबवेल में ले जाऊंगा ट्यूबवेल में এইখন এতিয়া ট্ৰানজেণ্ডাৰ হ'ব ন এই পুৰুষ আছিলে এতিয়া মহিলা কৰিব নেকি ইয়াত অপাৰেশ্যন কৰি আচ্ছা হণ্ডা চিটি বিশেষ এখন আমি ভিডিঅ' কামতহে লগাবৰ কাৰণে গোটেইকেইটা মানে এইবিলাক বাইকত বহুত তেল বেছি খায়তো বেছি তেল খোৱাৰ কাৰণে কমটি খৰচাত হ'বৰ কাৰণে ভিডিঅ' কামৰ কাৰণে লৈছোঁ গোটেইকেইটাই অলপ লং জাৰ্ণি কৰিম তাৰ মাজতো আৰু হাতীয়া পাতত পিঠি লৈ যাম বহুত যি হয় দেখা যাব কেইজন আমি চব নিজে কৰোঁ গোটেইকেইটা হাতে কামে লাগি যাম আমাৰ কাঞ্চাকেইটা পুৰা ধুইছে দাদা কি ভাই বাকী ৰাম ৰস খাতি গাখীৰ খাঞ্চা এই কাঞ্চা কাঞ্চা ৰামৰস বাকী ৰামৰস দেই আজি পুৰা কাঞ্চাবিলাকক কামত লগাইছো বুজিছে গেছটো মোৰে কাম নকৰে সিহঁতে ভালকে আজি এইবিলাক নাই ৰামৰস দেই বহুত কষ্ট কৰঞ্চ গধূলি মানে গাখীৰ খাঞ্চ আৰু গাখীৰ গধূলি খুৱাব দুটা কাঞ্চা পুৰা ইউনিফৰ্ম নেই খালি ন মাথা টুপিটো কাঞ্চাকেইটা পুৰা খাব লাগিব নি গাখীৰ গাখীৰ নি পানীহে নহ'ব এতিয়া মানে আমাৰ বসন্তী চাফ চিকুণ কৰা হৈ গ'ল গা ধোৱা হৈ গ'ল গা ধোৱা হোৱাৰ পাছত চকা মেৰামতি কৰিছে চকাত এইটো কি হয় ভৰাইছে আপুনি চকাৰ ভিতৰত খেৰ ভৰাইছো খেৰ ভৰাইছে খেৰ ভৰালে আমি বেলেগ ষ্টাইল হ'ব ভিডিঅ'টো খেৰ মানে জানে আৰু চকাৰ ভিতৰত খেৰ সুমিয়াই সঁচাই খেৰ নেকি নে কি খেৰৰ নিচিনা একে টিউব বুলি কয় টিউ ভৰোৱা হৈছে বস্তুটো কোমল হয় পাম দিলে ফুলি আহিব তাৰ পাছত আৰু ৰাস্তাত পুৰা দৌৰিব এইটো কাম কৰি আছিলো কাম কৰি থকাৰ পাছত ৰ'দটো একদম টিকা ফটা ৰ'দ দিছে ৰ'দ দিয়াৰ পাছত অকণমান গৰম লাগিলে গৰম লগাৰ পাছত আমাৰ খাপলাংকাই কি কয় এইটো লোকেল গেজ এইটো মানে চৰ্টৰ ওপৰত বহি আছো এয়া লোকেল খাপলাও আছে আৰু লগতে আমাৰ মাষ্টাৰ বাবু আছে বহুত কষ্ট কৰিলো দেই বহুত কষ্ট এই লগৰ খাতিৰত বহুত কষ্ট কৰোঁ আমি কষ্ট কৰি ভাল লাগে যিহেতু যিকেইটা লগত থাকো মনে প্ৰাণ নাই বুলি ক'ব লাগিব তাকে আৰু কিটো ক'ম ন দিলছে তো মাষ্টাৰ বাবু কি ক'বা ক'ব মন আছিল যে নাই নাই ককাই টিকা ফাটিলে টিকা ফটাৰ সেইকাৰণে অকণমান দুখো লাগিছে ইমান টিকা ফটাৰ পাছতো কাম কৰি আছে কিন্তু সেইকাৰণে ভাল লাগিছে কাম কৰিছে মানে বেলেগক ইমান সময় নিদিওঁ বিশেষকৈ এতিয়া লগৰ এটা যিটো বাঁহৰ তলৰ পৰা যিটো বস্তু আনিছে বাঁহৰ তলতে থাকিব নি সদায় কাৰণ আকৌ ৰাস্তা কৰিবৰ কাৰণে কিবা এটা চেষ্টা কৰোঁ যিহেতু আজিৰ দিনটোত আমি 10টা বজাৰ পৰা গোটেইকেইটা ষ্টাৰ্ট কৰিছোঁ 4টালৈকে বাইক একদম দৌৰিব আৰু দৌৰিবই লাগিব আৰু বাঁহৰ তলৰ পৰা আনিছোঁ বলক ৰাস্তাত দৌৰিবৰ কাৰণে আনিছোঁ বিশেষকৈ তাকে আমি যিহেতু আমি দুটা থাকি অকণমান বৰ লাগি গৈছিলে আমনি লাগিছিলে ধ্ৰুৱক মাতিলোঁ ধ্ৰুৱক অকণমান হেল্প কৰিলে ভাল লাগিলে বহুত ভাল লাগিলে আৰু যিহেতু লগৰ এইটোৱে আৰু ফোন কৰা মতে গোটেইকেইটা গোট খালোঁ আৰু সদায়নো সময় দিব কোনো নাথাকে তথাপি আজিতো আমি ফোন কৰিছোঁ ধ্ৰুৱ যিহেতু
ব্যস্তহীন মানুহ আৰু ব্যস্তহীন থকাৰ মাজতো আহি যে উপস্থিত হ'লে তাই বহুত ভাল লাগিলে। তেওঁ 1 ঘণ্টা 2 ঘণ্টা সময় দিব বোলে আমাক। তাৰপিছত আমি আমাৰ বৰুৱা মইতো থাকিমেই গধূলিলৈকে আছো থাকিব লাগিব। যিহেতু ই নাথাকিলে কামো ৰখি যাব। কেনেকে ধৰ মানে হেৰিটো দি থাকিব লাগিব ন, হেৰি কি বুলি কয় এনাৰ্জি দি থাকিলে বেছি ভাল লাগে আৰু তাতে টিকাফটা ৰোড বুলি কয় যে টিকাফটা ৰোড বুলি নহয়, টিকাফটা ৰাস্তা নাই, টিকাফটা টিকাফটা ৰাস্তা কথা হোৱা নাই, কনচা ৰোড টিকাফটা ৰোড का बारे में नहीं बोल रहा हूँ, কিন্তু টিকাফটা ৰদ দি আছে যে সঁচা উস্কাপাত কৈ আছো। তো কথাটো হ'ল ইমানখিনি আমাৰ কাম চলি আছিলে, কিন্তু ৰ'দৰ মাজতো ৰাতিপুৱা 10টা বজাৰ পৰা কাম আৰম্ভ কৰিলো। তো মাজতে অকণমান টি বেগ লোৱাৰ নিচিনা অকণমান ঠাণ্ডা জেগাত বহি আছো। ঔখন বসন্তী ইতিমধ্যে বসন্তীক গা ধোৱা হ'ল। বসন্তীক তাৰপিছত অলপ পাছত কাপোৰ পিন্ধাম, মেকআপ দিম, কাপোৰ পিন্ধাৰ পিছত ৰাস্তাত ব্লক ৰাস্তাত বসন্তীয়ে নাচিব। প্লাংকাই দোকানত অহাৰ পাছত লোকেল খাপলাই বৰ ধুনীয়া এটা বস্তু দেখিছো, কিন্তু বেমাৰীকহে দেখিবলৈ পোৱা যায়। কিন্তু লোকেল খাপলাই কি বস্তু মানে বাইকৰ চেলাইন দিয়া আছে বাইকত? মইতো ফাৰ্ষ্টতে চেলাইনে দিওঁ দেই, এইটো চেলাইন বাইকক চেলাইন দিওঁ, চেলাইন দিয়াৰ পিছতে কামবিলাক হয়। যিহেতু দীপাকৰ গাড়ীখন আহিছে আজি, গাড়ীখনো চেলাইনে দিব লাগে, ৰেটিঙত চেলাইন দি কিনে ঠিকে ঠিকে, কিন্তু প্ৰথমবাৰ দেখিছো দেই, আৰু অদ্ভুত আৰু লোকেল পাৰ্চনেল বস্তু এইবিলাক নিজে বনাই লোৱা চেলাইন হয়। যিহেতু পাই ৱাৰ লাগি আছে, খাতৰা এটা বস্তু দেখিলো দেই। আৰু এই চব বস্তু অকল লোকেল খাপলাৰ ওচৰতে পোৱা যাব মানে, চব লোকেল মাল। যেনেকে মানুহ লোকেল হোটেল গাঁৱলীয়া হোটেলত খাই ভাল পাব, কচুহা শুকতি, ঠিক সেই জাতৰ মোৰ নিজৰ শুকতি টাইপৰ বস্তু এইবিলাক নিজে বনাই লোৱা হৈছে, কৰিব পৰা হৈছে। কৰি মেলি কৰি আছো আৰু চবেই তাকে ভাল পাইছে, মানুহে তাকে আমাৰ বসন্তীৰ কাম প্ৰায় 80% মান হ'ল। মবিলখিনি আছে, মবিলখিনি এতিয়া ডাউন দিব, ডাউন দিয়া হ'ল। তাৰপিছত এটা নতুন মবিল সোমাই আৰু তাৰপিছত আৰু কি কয়, তাৰপিছত কি হ'ব কয় ষ্টাৰ্ট হ'ব ন? 80% হৈ গ'ল আৰু বেছি দৌৰা মানে ব্লক ৰাস্তাত নচুৱাব লাগিব। এতিয়া বাইক ষ্টাৰ্ট হোৱা আৰম্ভ হৈ গৈছে। হৈ গ'ল ককা, এতিয়া ব্লক ৰাস্তাত নচুৱাম। বসন্তী ৰেডি হৈ গ'ল আৰু এতিয়া ট্ৰায়েল আছে। চব ইয়াৰ কাপোৰ কানি পিন্ধোৱা হৈ গ'ল। বহুত দিনৰ পাছত বাইকখন বনোৱা হ'ল। প্ৰায় আজি 7-8 বছৰমান ঘৰত এনেই পৰি আছিলে বাইকখন, তো ভাবিলোঁ বাইকখন বনাওঁ বুলি। বিশেষকৈ আজি ফ্ৰীও আছিলোঁ, বতৰো ভাল আছিলে, টিকাফটা ৰোড আছিলে। আমাৰ লোকেল খাপলাৰ লগত কথা পাতিলোঁ, আৰু কথা পাতি কিনে আজি বনোৱা হ'ল। একদম টনটনীয়া হ'ল, চিকচিকীয়া হ'ল, একদম নতুন বাইকৰ নিচিনা হৈ গ'ল। এতিয়া ট্ৰায়েল আছে, ট্ৰায়েলত চাওঁ কি আছে। তাৰপিছত তাৰপৰা বসন্তী আৰু বসন্তী ব্লক ৰাস্তাত নাচিব আৰু। এয়া আমাৰ লোকেল খাপলা উঠিছে ট্ৰায়েলৰ কাৰণে। এয়া বসন্তী ট্ৰায়েলত যাব এতিয়া, এয়া ট্ৰায়েলত। বসন্তী ট্ৰায়েল কেনেকুৱা, ঠিক আছে? কিবা প্ৰব্লেম? চুপাৰ মস্তি ধামাকা, অলপ ৰাস্তা দৌৰাই দিলো, নাচিছে না? পুৰা দৌৰিছে দেই, পুৰা ধুমু বজাইছে দিলো ন, পুৰা নাচিছে। দিনটো খালে আজি, যিহেতু কষ্টৰ ফল মিঠা বুলি কয়, আজি মিঠা দিনা অনুভৱ কৰিলো। সেইটো কথা। আৰু যদি কোনোবা চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, দীপাংকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী আছে
সন্ধিয়া হৈ আহিলে আৰু কাপোৰ চেঞ্জ কৰিলো। কাপোৰ চেঞ্জ কৰাৰ পাছত এতিয়া বসন্তী ৰেডি হৈছে আৰু বিশেষকৈ আজি আমাৰ লোকেল খাপলাই বহুত কষ্ট কৰিলে, দিনটো খেতিলে। দিনটো কটাৰ পাছত মানে কয় যে কি কষ্ট ফল মিঠা, কষ্ট ফল মিঠা, ঠিক তেনেধৰণে বহুত বছৰ বাইকখন ঘৰত এনেই পৰি আছিলে মানে। তো বাইকখন আজি মেৰামতি কৰা হ'ল আৰু ককাক আকৌ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ককাই এইখিনি যে সময় মোক দিলে আৰু বাইকখন ঠিক কৰি দিয়াৰ বাবে। তেনেহ'লে ককাই আজিলৈ তেনেহ'লে এয়াৰী হৈছো আৰু মই যাওঁ। বসন্তীখন এয়া ৰেডি হৈ গ'ল। বসন্তী আমাৰ এয়া জয় অসম দেই। ঠিক আছে তেনেহ'লে এইখিনিতে তেনেহ'লে মোৰ ভিডিঅ'টো আজিলৈ মই ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।